এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ফাৰ্ষ্ট ইনফৰমেশ্যন ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভাল। যিসকল বন্ধু বান্ধৱী এই চেনেলত প্ৰথম ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাজ্যবাসীলৈ ভাল খবৰ। অসমলৈ কেন্দ্ৰ চৰকাৰে দিলে 714 কোটি টকাৰ বান সাহায্য। দুৰ্গা পূজাৰ প্ৰাকক্ষণত এই ভাল খবৰ দিলে কেন্দ্ৰ চৰকাৰে। অসমৰ লগতে দেশৰ 14খন ৰাজ্যলৈ কেন্দ্ৰ চৰকাৰে মোকলাই দিলে বান সাহায্য পুঁজি। অসমলৈ কেন্দ্ৰই মোকলাই দিলে 716 কোটি টকা। 14খন ৰাজ্যৰ বাবে মোকলাই দিলে মুঠ 5,858.60 কোটি টকা। মহাৰাষ্ট্ৰৰ বাবে 1,492 কোটি টকা। অন্ধ্ৰপ্ৰদেশৰ বাবে 1,036 কোটি টকা। বিহাৰৰ বাবে 655.60 কোটি টকা। গুজৰাটৰ বাবে 600 কোটি টকা। হিমাচল প্ৰদেশৰ বাবে 189.20 কোটি টকা। কেৰালাৰ বাবে 145.60 কোটি টকা। মণিপুৰৰ বাবে 50 কোটি টকা। মিজোৰামৰ বাবে 21.60 কোটি টকা। নাগালেণ্ডৰ বাবে 19.20 কোটি টকা। ছিকিমৰ বাবে 23.60 কোটি টকা। তেলেংগানাৰ বাবে 416.80 কোটি টকা। ত্ৰিপুৰাৰ বাবে 25 কোটি টকা আৰু পশ্চিমবংগৰ বাবে 468 কোটি টকা মোকলাই দিয়া কেন্দ্ৰই। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ ৰাজভঁৰাল উদং। ঠিকাদাৰসকলক দিব পৰা নাই প্ৰাপ্য ধন আৰু এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিলে অসম চৰকাৰক। ঠিকাদাৰক ধন দিব নোৱাৰা চৰকাৰে কেনেকৈ দিছে বিনামূলীয়া আঁচনি? এই প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কাম সম্পূৰ্ণ কৰাৰ 2 বছৰ পিছতো ঠিকাদাৰে পোৱা নাই ধন। অসমৰ 4টাকৈ কম্প্ৰেছড বায়'গেছ প্ৰকল্পৰ আধাৰশিলা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰে প্ৰকল্পকেইটাৰ। স্বচ্ছ ভাৰত দিৱসৰ লগত সংগতি ৰাখি আধাৰশিলা প্ৰধানমন্ত্ৰী। দিল্লীৰ পৰা ভাৰ্চুৱেলি অইল ইণ্ডিয়াৰ প্ৰকল্পকেইটাৰ আধাৰশিলা স্থাপন। গুৱাহাটী, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াত স্থাপন হ'ব CBG প্ৰকল্পকেইটা। Pm কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিল ভাল খবৰ। 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম। Pm কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিল ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব Pm কিষাণৰ ধন। 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকৰ একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ EKYC কৰাটো বাধ্যতামূলক। Pm কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব EKYC। অনলাইনতো কৰিব পাৰিব EKYC। CSC চেণ্টাৰত গৈ কৰিব পাৰিব EKYC। EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰ।